ইটো যোৱাকালি যেটো বম ব্লাষ্ট হৈ গ'ল সেইটো আমি কন্ডেম কৰিছো। যোৱাকালিও আমাৰ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াই মিডিয়াৰ আগত কৈছে আৰু তেনেকুৱা ঘটনাবিলাক কেতিয়াও আমি ইয়াত হোৱাটো নিবিচাৰো আৰু সেই কাৰণে UPPL দল হিচাপে সদায় আমি কমিটেড আমাৰ বড়োলেণ্ড অঞ্চলত কোনো বম ব্লাষ্ট, কোনো হত্যা হিংসা, কোনো বেআইনী অস্ত্ৰৰ প্ৰচলন আমি নিবিচাৰো। অনাগত দিনত চৰকাৰে যি কামবিলাক কৰিব এই ক্ষেত্ৰত আমি নজৰ ৰাখিবলৈ অনুৰোধ কৰিম আৰু সদায় আমি সহায় কৰি যাম। আমি আমাৰ দলৰ তৰফৰ পৰা ক'বলৈ বিচাৰো তেনেকুৱা কোনো শক্তিয়ে যাতে সমাজখন অস্থিৰ কৰিবলৈ পুনৰ ওলাই নাহে, কাৰণ সমাজত শান্তি থাকিলেহে, ভাল পৰিৱেশ থাকিলেহে শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক সাংস্কৃতিক সকলো দিশত আগবাঢ়ি যাব পাৰিব। কিন্তু সমাজখন যদি অস্থিৰ কৰিবলৈ কোনোবা চেষ্টা কৰে বা সমাজখন কোনোবা যদি অস্থিৰ কৰি ৰাখিব বিচাৰে, এই ব্যক্তিবিলাকে সেই শক্তিবিলাকে এই অঞ্চলৰ যেটো আজি যুৱ যুৱতীসকল ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত এইবিলাক তেখেতসকলে দায়িত্ব ল'ব লাগিব। গতিকে আজিৰ সময়ত মই সকলোকে অনুৰোধ কৰোঁ যে হিংসাৰ পৰা যাতে দূৰত থাকে। বহুত দিনৰ পিছত আমাৰ অঞ্চলত শান্তি আহিছে, এই শান্তিটো চিৰ যুগমীয়া কৰাৰ কাৰণে সবে চিন্তা কৰিব লাগে। কাৰোবাৰ কিবা কথা আছে গণতান্ত্ৰিকভাৱে কওক, চৰকাৰক মেমৰেণ্ডাম দিয়ক, ধৰ্ণা চৰ্ণা দি আছে তেনেকা কৰি পেলাই কৰিব পাৰে, কিন্তু আজি পুনৰ বম ব্লাষ্ট, পুনৰ হত্যা হিংসা এইটো কোনো কাৰণত আমি আদৰণি জনাব নোৱাৰো। এইটো সদায় আমি কন্ডেম কৰি যাম। খুব নতুন ধৰণৰ ধাৰা সৃষ্টি আমি দেখিবলৈ পাইছোঁ। ইটো যোৱাকালি যেটো বম ব্লাষ্ট হৈ গ'ল সেইটো আমি কন্ডেম কৰিছো। যোৱাকালিও আমাৰ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াই মিডিয়াৰ আগত কৈছে আৰু তেনেকুৱা ঘটনাবিলাক কেতিয়াও আমি ইয়াত হোৱাটো নিবিচাৰো আৰু সেই কাৰণে UPPL দল হিচাপে সদায় আমি কমিটেড আমাৰ বড়োলেণ্ড অঞ্চলত কোনো বম ব্লাষ্ট, কোনো হত্যা হিংসা, কোনো বেআইনী অস্ত্ৰৰ প্ৰচলন আমি নিবিচাৰো। অনাগত দিনত চৰকাৰে যি কামবিলাক কৰিব এই ক্ষেত্ৰত আমি নজৰ ৰাখিবলৈ অনুৰোধ কৰিম আৰু সদায় আমি সহায় কৰি যাম। আমি আমাৰ দলৰ তৰফৰ পৰা ক'বলৈ বিচাৰো তেনেকুৱা কোনো শক্তিয়ে যাতে সমাজখন অস্থিৰ কৰিবলৈ পুনৰ ওলাই নাহে, কাৰণ সমাজত শান্তি থাকিলেহে, ভাল পৰিৱেশ থাকিলেহে শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক সাংস্কৃতিক সকলো দিশত আগবাঢ়ি যাব পাৰিব। কিন্তু সমাজখন যদি অস্থিৰ কৰিবলৈ কোনোবা চেষ্টা কৰে বা সমাজখন কোনোবা যদি অস্থিৰ কৰি ৰাখিব বিচাৰে, এই ব্যক্তিবিলাকে সেই শক্তিবিলাকে এই অঞ্চলৰ যেটো আজি যুৱ যুৱতীসকল ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত এইবিলাক তেখেতসকলে দায়িত্ব ল'ব লাগিব। গতিকে আজিৰ সময়ত মই সকলোকে অনুৰোধ কৰোঁ যে হিংসাৰ পৰা যাতে দূৰত থাকে। বহুত দিনৰ পিছত আমাৰ অঞ্চলত শান্তি আহিছে, এই শান্তিটো চিৰ যুগমীয়া কৰাৰ কাৰণে সবে চিন্তা কৰিব লাগে। কাৰোবাৰ কিবা কথা আছে গণতান্ত্ৰিকভাৱে কওক, চৰকাৰক মেমৰেণ্ডাম দিয়ক, ধৰ্ণা চৰ্ণা দি আছে তেনেকা কৰি পেলাই কৰিব পাৰে, কিন্তু আজি পুনৰ বম ব্লাষ্ট, পুনৰ হত্যা হিংসা এইটো কোনো কাৰণত আমি আদৰণি জনাব নোৱাৰো। এইটো সদায় আমি